নতুন বস্তু বাপাও নতুন নতুন বস্তু না হে দোস্ত ওয়েলকাম টু মাই আলম ব্লগ চেনেল আৰু মই আছোঁ হায়দৰাবাদত আজি মই গৈ আছোঁ হায়দৰাবাদ ফেমাছ ইডলি ধোচা খাবলৈ তো ভিডিঅ'টো আপোনালোকে চাই থাকক বলক ভিডিঅ'টো আমি আৰম্ভ কৰোঁ ধোচা খাবলৈ গৈ আছোঁ ধোচা ইডলি ধোচা খাবলৈ গৈ আছোঁ থাকা তুমি এই বিয়া বলা বলা ধোচা খাম আজি বলা তো বন্ধুসকল মানে হাইৱেত আহিলোঁ আৰু অটো এখনত উঠিলোঁ আমি আছোঁ মিৰ্চাল চেক পোষ্টত আৰু গৈ আছোঁ ইয়াৰ পৰা 3 কিলোমিটাৰ সেইটো হৈছে মিৰ্চাল মাৰ্কেট বুলি কয় আৰু মিৰ্চাল মাৰ্কেট তো গৈ আছোঁ তাতে ভিডিঅ'টো আপোনালোকে চাই থাকক তো আহি পালোঁ মানে ফুড আড্ডা ইডলি ধোচা ফেমাছ দোকানখন তো আহিলোঁ আৰু ইয়াত মানে আগত পে'মেণ্ট কৰিব লাগে তাৰপিছত মানে টুকুন এনেকুৱা টুকুন দিয়ে সেই টুকুনটো লৈ মানে ইয়াত য'ত বনাই মানে ইডলি বনাই ইয়াক দিব লাগে তাৰপিছত ই মানে বনাই দিব ধুনীয়াকৈ তাৰপিছত মানে আমি খাব লাগে क्या बोलता है मालूम नहीं है आपको क्या हो ना वो डोसा তো মানে তেলেগু মানুহ ভালকৈ কথা চথা বুজি নাপায় তো টুকুনটো মই দিলোঁ আৰু মই কিবা কিবি সুধিলোঁ মই ক'লোঁ ধোচা তো বনাই দিব ৰ'ব सेम उतना ही डोसा की सब इसमें 3 आइटम रहता मिर्ची रहता पल्ली फुटाना ठीक है चला हमारे के लेना नहीं असम में जाएगा वो आपको ब्लॉग वीडियो पता है आपको इतना बोंडा আৰু মানে দেখা পাইছে এইটো দোকানখনৰ মালিক মেনেজাৰ তো আমি ভিডিঅ' বনাম বুলি ক'লোঁ কাৰণে আমাক অলপ স্পেচিয়েলি যত্ন কৰি আছে इसको क्या कहता है फुटाना पल्ली मिर्ची बादाम से इसको बादाम से बनाया चटनी रहता अपना क्या राई जीरा बोलते हैं ना राई ये तड़का मारते काले पत्ता वो काके देखो আৰু ইয়াত মানে খোৱা বস্তুটো নিজে লৈ তাৰপিছত চিটত বহিব লাগে আনি দিয়াৰ চিষ্টেম নাই তো লৈ আহিলোঁ আৰু চিটত বহি গ'লোঁ নতুন জাগাত নতুন বস্তু খাই চাম আজি চাই থাকক তো মানে বন্ধুসকল মানে জীৱনত প্ৰথম আৰু এইটো কি কয় ধোচা ইডলি ধোচা খাই আছোঁ খাই চাওঁ কেনেকুৱা লাগে মানে নতুন বস্তু বাপাও নতুন বস্তু না বিসমিল্লাহির রহমানির রহিম ठीक है इतना टेस्टी नहीं है लेकिन खा सकते हैं ना हमारा 10 का चापड़ी के बराबर चापड़ी हमारा असम का चापड़ी और ये सेम है यही समझो चापड़ी का टेस्ट है इसमें ये कहता है इसको डोसा इडली डोसा वो चापड़ी के बराबर है टेस्ट तो भाई खाता हूँ अभी तो बाद में वीडियो कर लेंगे तो अभी खा रहा हूँ तो थोड़ा बात ही रहेगी तेरा कोई हो আৰু মানে আমাক যিটো চাটনি দিছে সেই চাটনিটো মানে বাদাম চাদাম কিবা দি পেলাই বনাইছে আৰু এটা ৰঙা দেখা পালোঁ সেইটো অলপ খাই চাওঁ তাৰ মানে টেষ্ট ল'বৰ কাৰণে কোনটো কেনেকুৱা তো আনি দিব খুজিছোঁ আনি দিব আৰু বম খানা খাম আজি ইডলি ধোচা হায়দৰাবাদত জীৱনত প্ৰথম খাই আছোঁ এই ৰঙাটো দেখা পাইছে এইটো অলপ টেষ্ট কৰি চাওঁ তাৰমানে ঠিক আছে
এইটো আৰু এটা এইটো এইটো আৰু বেলেগ বস্তু এইটো ঝাল বস্তুটো খালে এইটো আৰু টেষ্টিং হয় নেকি হ'ব এতিয়া মানে চব্জিটো অলপ চেঞ্জ কৰি ল'লোঁ মানে এইটো ল'লোঁ আৰু খাই যাওঁ এইটো ভাল ন এইটো ভাল অলপ অলপ ঝাল ঝাল অলপ মিঠা মিঠাও আছে টেঙা টেঙাও আছে ন এইটো ভাল কিন্তু আগতটো ইমান ঠিক নাছিলে সেইকাৰণে মানে চেঞ্জ কৰি ল'লোঁ আগতো বাদাম দি বনাইছিল বাদামেৰে না ভাল বস্তু কিন্তু সেই আৰু টেষ্টি নহয় তো এইটো ল'লোঁ চামুচ দিয়া হ'লে ভাল আছিল ন মানে আৰু নাখাওঁ নেকি প্ৰথম খাই আছোঁ আৰু বেমাৰ আহি যাব তো থাক এইখিনি নেকি থাকক মানে খাইছোঁ নহয় এইটো থাকক এইখিনি মানে নাখালেও মানে প্ৰথম খাই আছোঁ আগত মানে ছেটিংটো মিলিব লাগিব পেটত যায় তো অলপ খালোঁ ফাৰ্ষ্ট টাইম অলপ খালোঁ আৰু অলপ চাওক মানে ৰাখি থৈ দিলোঁ মানে নাখাওঁ আৰু যাওক আৰু মানে লগত অহা বিয়াইটো খাই একদম শেষ কৰি দিছে মোৰখিনি আনাই আছে আৰু সিহঁতে মানে এতিয়া অলপ হাত চাত ধুওঁ পূৰা ভেচিং থেচিং লগাই থৈ দিছে চাবোন চাবোন চব আছে ভালকৈ হাত চাত ধুব লাগে আৰু তো বন্ধুসকল মানে আৰু চাওক মানে বহুত বজাৰ কৰিলোঁ এইটো মানে কিবা গাৰু কিনিলোঁ আৰু এইটো মানে কম্বল ল'লোঁ আৰু এইটো জগ এটা ল'লোঁ আৰু ইফালে আছে ধৰক পাতি আছে এখন আৰু মানে এয়া এইগিলা বহুত কিবা কিবি ৰুমত যাই ভালকৈ দেখাম এতিয়া মানে অটত নতুন বস্তু এটা পাইছোঁ অসমত যিটো বস্তু নাই বুলি ক'ব পাৰি এইটো বস্তু এনেকুৱা কোৱালিটি নাই আৰু আৰু মানে ইয়াতে চিগৰ টিগৰ নাই তো সাগৰ লৈছোঁ দেখাই আছোঁ আপোনালোক সাগৰ এই এনেকুৱা সাগৰ এইটো সাগৰ কয় এইটো মানে 3 পেকেট লৈছোঁ 10 টকাত তো খাই চাওঁ কেনেকুৱা লাগে আৰু মানে পামে বেছি দূৰ নাই কাৰণ ইয়াতে অটো 80 স্পীডত চলে আৰু গাড়ীটো কথাই নাই 100-150 এনেকুৱা স্পীডত চলে বহুত স্পীডত চলে ৰাস্তা ভাল না চাওক না একো লেতেৰা চেতেৰা একো নাই একদম পিলপিলিয়া চব মানে অলপ জাৰ্কিঙো নালাগে ৰাস্তা তেনেকুৱা ভাল ৰাস্তা আৰু তো আহি পালোঁ এই ইয়াতে নমাই দিব ৰখাই দিছে ফাইনেলি ইয়াতে নমিম ঠিক अंकल जाता हूँ आ जाओ নেকি ফাইনেলি ৰুমটো আহি পালোঁ কি হ'ল এইটো বহুত কিবা কিবি মানে কিনি লৈ আহিলোঁ আজি আমি বহুত কিবা কিবি মানে 2000 টকাৰ বজাৰ কৰিলোঁ ইয়াতে বহুত কিবা কিবি আছে চাওক মানে চাওক এইটো টিফিন আনিলোঁ 300 টকা এইটো এটা 50 টকা এইটো চামুচ তেল চেল বহুত কিবা কিবি লৈ আহিলোঁ চাওক মানে নতুন